হেল্ল' বাবা, তোমাৰ নাম কি? দীপাংকৰ বৰ্মন। তুমি এইটো কি বনাই আছা? মাছ ধৰা চেপা। অ'কে, তুমি এইটো কেতিয়া শিকিছা বাবা? সৰু কালৰ পৰাই শিকিছা? কোনে শিকাইছিলে তোমাক? আটাই শিকাইছিল, ককা দেউতাই শিকাইছিল। বহুত ধুনীয়া কাম। তুমি আৰু ঘৰতে আগতে বনাইছিলা নে এনেকুৱা? বনাইছিলা না? এইটো বনাওঁতে কি কি লাগে? বা আৰু পুতলি। তুমি দীপাংকৰ কোন ক্লাছৰ? 8B। কিমান ৰোল নম্বৰ? 37। ঘৰ ক'ত তোমাৰ? ছোট আমগুৰি। এয়া চাইছে আমাৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোন ক্লাছ? 8Bৰ দীপাংকৰ বৰ্মনে মাছ ধৰা চেপা এটা বনাইছে। আচলতে আজি আমাৰ বিদ্যালয়ত বেগলেছ ডে বুলি ঘোষণা কৰা হৈছে, আৰু এই বেগলেছ ডে উপলক্ষে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কাৰিকৰী কৌশলগত কাম তেওঁলোকে কৰি দেখুৱাই আছে। আচলতে ক'বলৈ গ'লে সঁচা অৰ্থত এইটো এটা বহুত মূল্যৱান ক্লাছ তেওঁলোকে কৰি আছে। আপোনালোকে ভাবিব পাৰেনে ক্লাছ 8ৰ ল'ৰাজনে ইমান ধুনীয়া মাছ ধৰা চেপা এটা বনাইছে, আৰু তেওঁ কৈছে তেওঁ এইটো তেওঁৰ গ্ৰেণ্ডফাদাৰ অৰ্থাৎ ককা দেউতাৰ পৰা শিকিছে। অকল দীপাংকৰে নহয়, দীপাংকৰৰ লগত আৰু বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে এনেকুৱা ধুনীয়া ধুনীয়া কাম কৰি আছে। আপোনালোকে যদি চাই ক্লাছ 7ত দেখিব কেইজনীমান আমাৰ ছাত্ৰীয়ে বেগ বনাই আছে, ব্লাউজ বনাই আছে, মনা বনাই আছে। তো এইবিলাক সঁচাকৈ এটি বৰ গুৰুত্বপূৰ্ণ কাম, আৰু আজি বেগলেছ ডে সঁচাকৈ তেওঁলোকে আজি প্ৰকৃতাৰ্থত উপভোগ কৰি আছে। এয়া চাইছেনে, এখন দা লৈ আহিছে স্কুলত। আজি এই দাখনেদি দীপাংকৰে চাগে বাঁহ কাটিছে, হয়নে দীপাংকৰ? তুমি বাঁহ কাটিছে হয়নে নাই? এটা চেপা বনাত তোমাক কিমান সময় লাগে? কিমান সময় লাগে? 2 ঘণ্টা। 2 ঘণ্টাত হৈ যায় ন? ঠিক আছে। তুমি ইয়াতকৈও ডাঙৰ চেপা বনাব পাৰানে নাই? পাৰা নহয়? ধুনীয়া। এনে তোমালোকৰ গাঁৱততো বহুত মানুহে মাছ মাৰে নহয় চেপাৰে? অ'কে, তুমি সেইকাৰণে এইটো বহুত ইণ্টাৰেষ্ট দিছিলা বনাবলৈ নহয়? ঠিক আছে, ঠিক আছে। এনেকুৱাটো মোকো বনাই দিবানে? ঠিক আছে, এইটো বাৰু তোমাৰ আজি স্কুলত ধুনীয়াকৈ আমি থৈ দিবলৈ ক'ম এইটো, ঠিক আছে। আৰু কোনে কি কৰি আছে? আমাৰ এইজনে এইটো ধুনীয়া ছবি এটা আঁকিছে শৰাই। কি নাম বাবা তোমাৰ? ৰোহিত বৰ্মন। এয়া ৰোহিতে আমাৰ চাইছেনে? অলপ দেখুৱাই দিছোন পিকচাৰটো ধুনীয়াকৈ মোক বনাই থকাটো। এয়া শৰাই বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। মই ওচৰত লৈ গৈছোঁ কেমেৰাটো। এয়া চাইছেনে? খুব ধুনীয়া। আৰু আমাৰ ছাত্ৰীসকলে এইপিনে বনাই আছে। কি বনাইছে মাইনা? দেখোৱাচোন। এয়া জুবিন দাক বনাবলৈ চেষ্টা কৰিছে। মই যদি ফটোখন ভালকৈ ধৰিবলৈ পাওঁ পিকচাৰটো ধুনীয়া হ'ব। নামটো পাহৰিলোঁ তোমাৰ? দলিয়ে জুবিন দাক আঁকিবলৈ চেষ্টা কৰিছে। চাওক, বেগলেছ ডে উপলক্ষে দলিয়ে জুবিন গাৰ্গক আঁকিবলৈ চেষ্টা কৰিছে। ইয়াক কম কথা নহয়, তোমালোকে জুবিন দাক আঁকিবলৈ চেষ্টা কৰিছা, ভেৰি গুড। তেওঁলোকে তাতে আমাৰ এইজন মৰমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দাক তেওঁলোকে আঁকিবলৈ যত্ন কৰিছে। মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ দিছোঁ তেওঁলোকৰ এই কাৰ্য সিদ্ধি হওক। আৰু তোমালোকে কি বনাই আছা? গোলাপ ফুল কাগজৰ, হয়নে? পেপাৰ কাটিং কৰি তোমালোকে গোলাপ বনাব। অতি সুন্দৰ, ভেৰি নাইচ, ভেৰি নাইচ। আৰু এয়া চাওক হস্তশিল্প, ইমান ধুনীয়াকৈ 6জনী ছাত্ৰী আমাৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সিহঁতে কৰি আছে, ইমান ধুনীয়া। কি কৰিবা তোমালোকে? পদুম ফুল, লতা আছেনে? আমাৰ ৰাষ্ট্ৰীয় ফুল বুলি কোৱা হয় নহয়, পদুম ফুল। আৰু এইবিলাক কি পাহিবিলাক বনাই আছা নেকি? ফুলৰ পাহিবিলাক, আচ্ছা। আৰু ৰং দিবা নহয় ইয়াতে? ৰং আনিছা হয়নে? কিমান সময় লাগিব তোমালোকক কৰোঁতে এইখিনি? 1 ঘণ্টামান লাগিব। আচ্ছা, তোমাৰ নাম কি? অ'কে, তোমাৰ নাম? অ'কে, তোমাৰ নাম? তোমাৰ নাম? তোমাৰ নাম? তোমাৰ নাম? গোটেইকেইজনী ক্লাছ 8B নহয়? তোমালোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঠিক আছে। থেংক ইউ ভেৰি মাছ। এয়া আমি আকৌ আহিছোঁ দীপাংকৰৰ ওচৰলৈ। দীপাংকৰৰ সঁচাকৈ মাছ ধৰা চেপাটো মোক বৰকৈ আকৰ্ষিত কৰিছে। তেওঁক মই অজস্ৰ আশীৰ্বাদ দিছোঁ। তেওঁ জীৱনত নিশ্চয় এদিন সফল ব্যক্তি এজন হ'ব। থেংক ইউ।